ঐ কথা এটা হেৰি নহয় এই ললিতৰ জীয়েকক চাবলৈ একে বৰ ধনী মানুহৰ ল'ৰা এটা আহিছে বল খবৰ এটা কৰি ল'ৰা নহয় নহয় মানুহ বোলে বৰ ধনী মানুহৰ ল'ৰা ধনী হয় বোলে অৰুণাচলৰহে মানুহ সেইটো হেৰি ল'ৰা নহয় নহয় কালি আহিলে মই দেখিছো নহয় মই কিবা এটা কৰি আহোঁগে ৰখি থাক যাচোন যা একেলগে যাওঁ বহ সেই পিছপিনৰ দৰ্জাখন লপাই থৈ আহিছো গৰু চৰু ধেৰ আছে লাগিলে একেবাৰে বোলে বৰ ধনী মানুহ হয়নে ধনী হয় হেৰি যে অৰুণাচলৰ একেবাৰে পইচা পাতি আছে সেইটো কাৰণে পগলা হৈ গৈছে দিয়ক দে আজিকালি ধন টকা পইচাহে লাগে সেই ৰামো নাই অযোধ্যাও নাই সিহঁতৰ একে বুবু বাবা চলিয়ে আছে দিওঁ বুলি হওক দে দিয়ক আৰু ধনী মানুহৰ ল'ৰা পাইছে যেতিয়া তোমাৰ আৰু দিয়ক আৰু কোনফালে যায় গেলি নব গেলি আহি পালেহি একেবাৰে শুনিবহে পালে মানুহ এটা আহিছে বুলি তহঁত দুজনীহে তহঁতৰ ঘৰত বোলে বিয়া ওলাইছে তাকে খবৰ এটা কৰিম বুলি আহিলি দুইজনী ভালেই হ'ল পাই অকণ পাকঘৰটো লাগি মেলি দে ক'ত আছে দৰাটো ভিতৰতে আছে আছো না পিছত চিনাকি হবি আৰু তহঁত দুজনী পাকঘৰতে অকণ লাগি দেহি বল তেতিয়াহ'লে জোৱাই তুমি এইখনতে বহি আছা মোৰ বনিটো ক'লৈ গ'ল বনিটোক দেখা নাই যে তোমাৰ বনিটো মোৰ ল'ৰাটোৰ লগত অলপ গাঁওখন ফুৰিবলৈ গৈছে মই তাকে চিন্তা কৰি বহি আছো বনিটো দেখা নাই বেছি দূৰলৈ যাব দিব তাইতো চিনি নাপায় এই অসমৰ মানুহৰ চবকে মাতি দিয়ক যাওক ছোৱালীটো ক'লৈ গ'ল কালি এপাত দেখোন মোৰ ওচৰে অহা নাই মোৰ ছোৱালীটো বৰ লাজ কৰে ৰ'বা মই লৈ আহিছো তুমি বহা লৈ আহক যাব লাগে চিন্তা নকৰিবা বহা তাইক নিহে এৰিম মই অসমৰ ছোৱালী মই নিহে এৰিম অসমৰ ছোৱালী মই বহুত ভাল পাইছে তাইক মই নিয়েই এৰিম ইমান ধুনীয়া আছে ওচৰৰ পৰাহে চাবলৈ পোৱা নাই মোলৈ বয়েই কৰিছেনে লাজেই কৰিছেনে তাই মোক কাষেই ছপা নাই নহয় বৰ ধুনীয়া আছে দেই বৰ ধুনীয়া আছে নাযাওঁ মই সেইটোলৈ তোক মই কোৱা নাই জানো আহিবলৈ তই আবেগে সেই অৰুণাচলৰ সেইডাললৈ মই নাযাওঁ পইচা দেখিলে সিহঁতি মোক সেইডাললৈ দিবলৈ ওলাইছে মই নাযাওঁ বুলি কৈছোঁ নাযাওঁ তই যদি আজি নাহ চাই ল'বি তোক মই কি কৰি তই ইয়াত কি কৰি আছ মই দেখা নাই কোনো কথা পাইছোঁ সেইটো খেত তেতিয়াহে মই ঘৰলৈ যাম তেনেকে নকবি আই ইমান একেবাৰে ভাল ল'ৰা এটা পাওঁতে তই কিয় তেনেকে যাওঁ সেইটোলৈ গ'লে মোক সেইটো কি হ'ব আই তই বুজ ঘৰে দুৱাৰে বনাই দিম বুলি কৈছে কিমান দিন থাকিবি কচোন মোক ঘৰ নালাগে নাযাওঁ তেনেকে নকবি কালিৰ পৰা দেখা দিয়া নাই এইটোৱে মোৰ ছোৱালীটো বৰ মৰমৰ ছোৱালী পাই মোৰ এজনী নমস্কাৰ এওঁ নমস্কাৰ এটা দি দিওঁ নমস্কাৰ নমস্তে নামটো কি আছে মীনা বৰ বঢ়িয়া নাম দেই মই অসমৰ ছোৱালী বৰ ভাল পাই একেবাৰে মানে মই অসমৰ ছোৱালী নিম বুলিয়ে ইমান অৰুণাচলৰ পৰা ইয়ালৈ আহিছোঁ অসমৰ ছোৱালীক একদম মই বহুত ভাল পাইছোঁ আৰু তাই ফটো দেখি লৈ পেলাই মই পাগল হৈ গৈছোঁগৈ ভাল নহয় আমাৰ ছোৱালী বৰ ভাল মোৰ বৰ মৰমৰ ছোৱালী এজনীয়ে একো কাম নাজানে আকৌ দেই মই আগতেই কৈ থৈছোঁ তোমাক বেছি নাই মোৰ একটা জাৰ্চি গৰু আছে তাৰ গাখীৰটো পিৰাব লাগিব গাখীৰটো 10 লিটাৰমান ওলায় এইটো গৰম কৰি পিঠা বনাব লাগিব পিঠা বনাই মোক কমাই দি থাকিলেই হ'ব চাউল পুৰিয়াটো ক'ৰপৰা আহিলে আৰু মোৰ বেছি কাম নাই মোৰ এই কাপোৰকেইটা দিব লাগিব পেণ্টটো আকৌ মোৰ জাঙিয়াটো আৰু জাঙিয়াও দিব লাগিব কাম নাই নহয় এইকেইটাহে মোৰ কাম আছে এইটো কামৰ কাৰণে বয় নকৰিবি দেই একদম মই অসমৰ ছোৱালীয়ে একেবাৰে গান গোৱা নাচ কৰা বহুত ভাল পায় আমাৰ ছোৱালী গান গাবও জানে নহয় নাচিবলৈও জানে জানো মই গান চান গাবলৈ জানা নহয় আই তুমি যে নাচিছিলা তুমি যে গাইছিলা অকণমান গাই দিয়াচোন নাচি দিয়া তেনেকে নকবা অকণমান দেখুৱাই দিয়াচোন তুমি দেখুৱাই দিয়া বাপেকে দি আছে এতিয়া মই অকণমান ভালকৈ
নাচি দিয়া অ' আই। কাজি মই ছোৱালী নিয়া দেখাইছো বৰ ধুনীয়াকে জানে আমাৰ ছোৱালীয়ে নাচিবলৈ গাবলৈ নাচি দিয়া নাতি দেচোন নাচি দিয়া কি গান আছিলে তোক দেখি মুগ কেনেব লোক কি কৰিছ তেনেকৈ নাথাকি বৰ খং উঠাকৈ তই ছোৱালী লাগি ছোৱালী